নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। আজি মই আপোনালোকক এটা দেৱালী ধামাকা অফাৰ দিবলৈ আহিছোঁ। তো আপোনালোকে এপটো ইনষ্টল কৰি 400 টকা তাতকৈ ওপৰ 600 টকা পৰ্যন্ত পাব পাৰে। তো কেনেকৈ ধৰণেকৈ আপুনি পাব, তো আপোনাক মই আজি সম্পূৰ্ণ প্ৰচেছটো দেখাই দিছোঁ। তো আপোনালোকে ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাত ক্লিক কৰি আপোনালোকে অ'পেন কৰিব। তো মই আপোনালোকক এতিয়া সম্পূৰ্ণ একাউণ্ট প্ৰচেছটো দেখাই দিছোঁ, কাৰণ আপষ্টকৰ মই আপোনালোকক প্ৰচেছটো দেখাব নোৱাৰিলোঁ। তো বহুত প্ৰব্লেমৰ কাৰণে তো বহুতে খুলিব পৰা নাই। তো ছেইম প্ৰচেছেই হয়, আপোনালোকে তেনেকুৱা ধৰণকৈ কৰিব পাৰে, আগৰ আপষ্টকটো কৰিব পাৰে। আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তো আপোনালোকে দুয়োটা এপ কৰি ল'ব পাৰে। এই এপটোৰ জৰিয়তে আপুনি বহুত টকা উপাৰ্জন কৰিব পাৰে। এইটো চাওক, মই আপোনালোকৰ আপষ্টকৰ এবাৰ উপাৰ্জনটো মই দেখাই দিছোঁ। প্ৰথমতে বৰ্তমান আপষ্টকৰ ৰেফাৰত বহুত কম দি আছে, 200 টকাকৈ দিয়া হৈছে। তো ইমান লাভজনক হোৱা নাই, তথাপি আপোনালোকক মই দেখাই দিছোঁ। চাওক, এইখিনি মোৰ ইনকামখিনি আপোনালোকে নিশ্চয় দেখা পাইছে। এই এপটোত এতিয়াও বহুতে কৰা নাই, তো তেওঁলোকে যদি কৰি লয় নিজৰ কাৰণে ভাল। তেওঁলোকেও সম্পূৰ্ণ এটা ছেফ হয়, আপোনালোকে চাব পাৰে। এতিয়া বহুতে খুলিছে, তো ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই। আপোনালোকক মই লাইভ প্ৰুফৰ সৈতেও দেখাই দিছিলোঁ যে কোনো ধৰণৰ প্ৰব্লেম নাই আপুনি ইয়াত নিজৰ ডিটেইলছবোৰ এড কৰা। বেংক একাউণ্টটো কিয় দিব লাগে, কাৰণ একাউণ্টত আপোনাৰ পইচাটো ট্ৰান্সফাৰ হয়, তাৰ পৰা আপোনালোকৰ এক পইচাও কাটি লোৱা নাই। মোৰ এবছৰ পাৰ হ'ল, আজিলৈকে মোৰ পইচা কটাও নাই আৰু কাটিব বুলি কোনো আশাও নাই। মানে আপোনালোকে চাব পাৰে ভালদৰে প্ৰচেছটো। তো মই আপোনালোকক এতিয়া নেক্সট এইটো দেখাই দিছোঁ, এপৰ খুলি পিনে। তো চাওক, আপোনালোকে ইয়াত কৰিব কণ্টিনিউ উইথ ইমেইল বা কণ্টিনিউ উইথ মোবাইল নাম্বাৰ, যিকোনো দুটা ভিতৰত এটা কৰিব পাৰে। তো মই ইয়াত মোবাইল নাম্বাৰৰ সৈতে কৰিছোঁ। মোৰ ইয়াত মোবাইল নাম্বাৰটো দি কণ্টিনিউ কৰি দিম। তো মই কণ্টিনিউ কৰি দিছোঁ। এতিয়া মোৰ মোবাইল নাম্বাৰত এটা OTP যাব। তো আপোনালোকৰ ইয়াত নিজে নিজে ৰেফাৰেল কোডটো আহি যাব মোবাইল নাম্বাৰটো থাকিলে। তো মোবাইল নাম্বাৰৰ লগত যদি সোমাই থাকে চিমখন, দিয়াৰ লগে লগে আপোনালোকৰ কানেক্ট হৈ যাব। তো আপোনালোকে এইটো যিটো ৰেফাৰেল কোড আছে, এইটো আপোনালোকে কণ্টিনিউ নকৰিব, স্কিপ মাৰি দিব। এইটো বস্তুটো চবেই খেলি মেলি হ'ব পাৰে, তো ইয়াত স্কিপ মাৰি দিব। তাৰপাছত আপোনালোকৰ ইয়াত ইমেইল এড্ৰেছটো দি দিব। দি দিলোঁ, এতিয়া মই কণ্টিনিউ কৰি দিছোঁ। তো মোৰ ইমেইলত এটা এতিয়া OTP যাব, তো মই ইমেইলৰ OTPটো বহাই দিম। তো চাওক, ইউৰ ইমেইল হেজ বিন ভেৰিফাইড লিখিছে। মোৰ ইমেইলটো ভেৰিফাই হৈ গ'ল। তো এতিয়া এই পেজটো ওলাইছে আপোনালোকৰ। এতিয়াও শেষ হোৱা নাই আপোনালোকৰ কামটো। তো বহুতে এই প্ৰচেছখিনিলৈকে কৰি এৰি দিয়ে। তো এতিয়া আপোনালোকে কি কৰিব, আৰ ইউ ইনভেষ্টমেণ্ট ৰেডি, তো চেক ইউৰ KYC ষ্টেটাছ। তো আপোনালোকে এইটো KYC ষ্টেটাছত ক্লিক কৰিব। তো আপোনালোকৰ আৰু বস্তু ইয়াত এড কৰিব লাগিব। তো বহুতে এইডোখৰলৈকে কৰি এৰি দিয়ে, পিছৰ প্ৰচেছখিনি নকৰে। তো এইখিনি আপোনালোকে কৰিবই লাগিব, তেতিয়াহে আপোনালোকৰ ৰেফাৰ কৰিব পাৰিব বেলেগক। তো ইয়াত লিখা আছে আৰ ইউ এন ইণ্ডিয়ান ৰেচিডেণ্ট। তো এইটো য়েছ দি দিব যদি হয়, আৰু এইটো আপোনালোকে ইয়াত পান নাম্বাৰটো এণ্টাৰ কৰি দিব। তাৰপাছত কণ্টিনিউ কৰিব। তো এতিয়া কণ্টিনিউ কৰি দিছোঁ মই। তো চাওক, এইটো মোৰ যিটো নাম্বাৰটো সেইটো ইয়াত ওলাই গ'ল। তো ইয়াত মোৰ নামটো ওলাই গৈছে, পান নাম্বাৰ এণ্টাৰ কৰি দিয়া লগে লগে। চেকিং ইউৰ KYC ষ্টেটাছ। তো মোৰ ইয়াত চেক হৈ আছে, চাওক। তো এতিয়া আপোনাৰ পাৰ্চনেল ডিটেইলছ এড কৰিব কৈছে, বেংক ডিটেইলছ, তাৰপিছত ট্ৰেডিং ডিটেইলছ আৰু সাইন সেইটো কৰিব দিছে। তো আপোনালোকে মই ইয়াত কণ্টিনিউ কৰি দিম পিছৰ প্ৰচেছখিনিৰ কাৰণে। তো ইয়াত মোক দিব কৈছে ডেট অফ বাৰ্থ, মেল ফিমেল, এইটো মই দি দিছোঁ। তো আপোনালোকে ডেট অফ বাৰ্থটো দি পিনে কণ্টিনিউ কৰিব। তো এতিয়া এইটো কণ্টিনিউ কৰি দিব। তো এইটো মই দি দিছোঁ ছিংগল, ইয়াত মাদাৰ নেম দিব দিছে। তাৰপিছত আকৌ দি পিনে আপুনি কণ্টিনিউ কৰি দিব। তাৰপাছত আপোনালোকৰ চাওক দিছে অকুপেশ্যন ডিটেইলছ দিব দিছে, আপুনি কি হয়, আপোনাৰ কি আছে অকুপেশ্যন। তো মই ইয়াত আদাৰ্ছ দি দিছোঁ। ইনকামটো আপোনাৰ কিমান, তো মই ইয়াত বিল' 1 লাখ। তো এইখিনি দি দিব, ছেভ এণ্ড একচেপ্ট। তাৰপাছত নমিনি ডিটেইলছ ওলাইছে, এইখিনি আপুনি নিদিলেও হয়। মই ছেভ এণ্ড কণ্টিনিউ কৰি দিছোঁ। তো ইয়াত মোক ছেভ টেপ টু সাইন, ইয়াত আপোনালোকে এটা সাইন কৰিব লাগে, ইয়াত হাতেৰে লিখি দিব লাগে। তো মই সেইটো লিখি দিছোঁ। তো ইয়াত আপুনি নিজৰ নামটো ভাল ধৰণে লিখি দিব, কাৰণ আপোনাৰ KYC ৰিজেকশ্যনৰ কাৰণ হ'ব পাৰে বুলি কোৱা হৈছে ইয়াত। তো আপোনালোকে যেনেকৈ পান কাৰ্ডত লিখা আছে, তো তেনেকৈ চাইনটো মাৰিব। তো মোৰ ইয়াত ভুলেই হৈছে, মই কেপিটেল লেটাৰ লিখি দিলোঁ, স্মল লেটাৰত লিখিম এতিয়া আকৌ। তো এতিয়া মই ছেভ এণ্ড কণ্টিনিউ কৰি দিছোঁ। আপোনালোকে ইয়াত KYC একচেপ্ট হ'লেহে আপোনালোকৰ একাউণ্টটো খোল খাব। বেংকৰ একাউণ্ট ডিটেইলছ দি দিব, কাৰণ এইটো ডিটেইলছ দিলেহে আপুনি বেংকৰ পইচাখিনি উইথড্ৰ কৰিব পাৰিব, যিখিনি ইয়াত সোমায়। তো তেতিয়াহে পাৰিব। তো এইটো ডিটেইলছ দিয়াটো বাধ্যতামূলক, ইয়াৰ বাবে আপুনি কোনো ভয় খাব নালাগে, সম্পূৰ্ণৰূপে ছেফ হয়। তো এতিয়া মই ইয়াত দি দিছোঁ মোৰ ডিটেইলছখিনি।
তো ইয়াত চাওক আপোনালোকৰ বেংকটো ভেৰিফাই হয় 1 ৰুপিজ এটা ক্ৰেডিট কৰা হয় যে আপোনালোকৰ একাউণ্ট হয় নহয় চাবলৈ। তো এতিয়া চাওক মোৰ বেংকটোৱে ছাকচেছফুলি এড হৈ গ'ল আৰু ইয়াত চাওক এটকা সোমাইছে বুলি লিখা আছে। তো আপোনালোকে গম পালে সেনেকুৱা ধৰণকে আপোনাৰ ইয়াত পইচা দিয়েহে কাঢ়ি নলয়। তো সেইটোৱে আপোনালোকে এড কৰি ল'ব সুন্দৰকৈ এইখিনি বেংক ডিটেইলছখিনি। চাওক আপোনালোকৰ একাউণ্ট অপেনিং চাৰ্জেছ 0। তো ডিমেট একাউণ্ট চাওক সকলোবোৰ 0, আপোনালোকে কোনো ধৰণৰ পইচা দিব নালাগে এইবোৰ। তো ইয়াত লিখা আছে, তো আপোনালোকে কণ্টিনিউ কৰি দিব, সম্পূৰ্ণ ফ্ৰী দিয়া হৈছে। তো এইটো 0 to 1 year দি দিব আপোনালোকে। তো এতিয়া আপোনালোকৰ ইয়াত এড্ৰেছ ডকুমেণ্টছ আপোনাৰ পান কাৰ্ডটো ইয়াত দিব কৈছে। তো মই ইয়াত ফটোটো দি দিছোঁ। তো ইয়াত চাওক মই পান কাৰ্ডৰ ফটো আপলোড কৰিলোঁ। এতিয়া মই কণ্টিনিউ কৰিছোঁ। এতিয়া আপোনালোকৰ যিটো ফোন কেমেৰা এটা চেলফি ল'ব দিছে, তো চেলফি লৈ পিনে আপোনালোকৰ প্ৰচেছটো কমপ্লিট কৰিব দিছে। তো মই আপোনালোকে নিজৰ এটা চেলফি লৈ ল'ব। তো ইয়াত ডাইৰেক্ট কেমেৰাটো অ'পেন কৰি ল'ব পাৰে। তো এতিয়া আপোনালোকৰ নেক্সট ষ্টেপ কৰিব দিছে, মই চেলফিটো লৈ ল'লোঁ। তো এইটো আপোনালোকে নিদিলেও হয়, এইটো স্কিপ মাৰি দিব, অপশ্যনেল হয় এইটো। তো এতিয়া আপোনালোকৰ ইয়াত চাইনটো কমপ্লিট কৰিব কৈছে, এইটো মই প্ৰচিড কৰি দিছোঁ। তো এতিয়া আপোনালোকে চাব দিছে ইয়াৰ মোবাইল নাম্বাৰটো আধাৰৰ সৈতে লিংক থাকিব লাগিব, তেতিয়াহে হ'ব। তো মই ইয়াত প্ৰচিডত ক্লিক কৰি দিছোঁ। তো আপোনালোকৰ যিটো মোবাইল নাম্বাৰৰ লগত আধাৰ লিংক আছে, তো সেই নাম্বাৰটোহে আপোনালোকে ইয়াত দিব। তো মই এতিয়া ইয়াত যিটো কোড এটা আহিছে মোৰ মোবাইল নাম্বাৰত, সেইটো দি দিম, তাৰপাছত ছাবমিট কৰিম। তো চাওক সম্পূৰ্ণ মোৰ হৈ গ'ল, চাইন নাও, এইটো ক্লিক কৰি দিছোঁ। তো লাষ্ট প্ৰচেছ মই কৰি আছোঁ। তো আপোনালোকে আধাৰ নাম্বাৰটো দিব কৈছে আৰু OTP এটা দিব কৈছে। OTPটো যিটো যাব সেইটো দিব লাগিব। তো এইটো যিটো ডিক্লেৰেশ্যনটো আছে এইটো আপোনালোকে টিক কৰি ল'ব, নহ'লে মানে নহ'ব। তো এতিয়া মোৰ ইয়াত OTP এটা গৈছে, তো OTPটো মই বহাই দিম। এইটো চাওক OTPটো বহাই দিছোঁ 230151। তো এইটো মই ইয়াত ভেৰিফাই কৰি দিছোঁ। তো ছাকচেছ হৈ গ'ল। তো মোৰ ছাকচেছফুলি চাইন হৈ গ'ল বুলি ইয়াত লিখা আছে। তো মোৰ ইয়াত একাউণ্ট অপেনিংটো সম্পূৰ্ণ হৈ গ'ল। তো এতিয়া মোৰ একাউণ্টটো 24 বা 48 আৱাৰ্ছৰ ভিতৰত এক্টিভ হ'ব বুলি কোৱা হৈছে। তো মই এইটো ইয়াত কণ্টিনিউ কৰি দিছোঁ। তো এইটো কণ্টিনিউ। তো ইয়াত আপোনাৰ খুলিবৰ কাৰণে কোড এটা দি থ'ব লাগে, যিটোৱেদি আপোনাৰ যোনে তোনে খুলিব নোৱাৰে আপোনাৰ একাউণ্টটো। তো এটা কোড দি থ'ব আপোনালোকে মনত থকা নিজৰ, আৰু এটা ভাল কোড এটা দি থ'ব যাতে বেলেগেও খুলিব নোৱাৰে। তো মোৰ কোডটো সম্পূৰ্ণ হৈ গ'ল। তো এইটো চাওক একাউণ্টটো মোৰ খোল খাই গ'ল। তো এতিয়া মোৰ খোল খোৱা নাই কমপ্লিটকৈ, কাৰণ 24 আৱাৰ্ছৰ ভিতৰত খোল খাব বুলি কোৱা হৈছে। তো তেনেকুৱা ধৰণকৈ আপুনি নিজৰ একাউণ্ট প্ৰচেছটো কমপ্লিট কৰিব। তো সেইটোৱে আছিলে আজি সম্পূৰ্ণ ভিডিঅ'টো। আপোনালোকেও একাউণ্টটো আজিয়ে খুলি লওক আৰু 600 টকা পৰ্যন্ত লাভ কৰক। তো ধন্যবাদ। তো আপোনালোকক মই যোনডোখৰলৈকে দেখাইছিলোঁ, তো সেইটো প্ৰচেছডোখৰ অলপ খেলি মেলি হৈ আছিলে। ময়ো নিজে বহুত দিনৰ মূৰত কৰিছোঁ, তো সেইটো কাৰণে সেই প্ৰচেছডোখৰ দেখাব নোৱাৰিলোঁ। তো সেইটো মোৰ অলপ খেলি মেলি হৈ আছিলে। লোকেশ্যনটো অন কৰিব লাগে, তাৰপাছত আপোনালোকৰ চব ছেটিংছত গৈ পিনে ক্ৰমৰ যিটো ছাইড ছেটিং আছে তাত এলাউ কৰিব লাগে। তো বহুতখিনি ছেটিংছ আছে। তো ইয়াৰ বাবে মই আপোনালোকে সেইখিনি এলাউ কৰিব ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম। তো ইউটিউব ভিডিঅ' এটা, বেলেগৰ ভিডিঅ' এটা দি দিম। তো আপোনালোকে সেইটো চাই পিনে সেইখিনি কৰি ল'ব। তাৰপাছত আপোনালোকৰ তাত ফটো এখন চেলফি এটা ল'ব লাগে। চেলফি লোৱাৰ পাছত আপোনালোকৰ আধাৰ নাম্বাৰ দি OTP দিব লাগে। তাৰপাছত আপোনালোকৰ একাউণ্টটো খোল খাই যায়। তো সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক মই দেখালোঁ, অকল সেইখিনিত প্ৰব্লেম লাগিছিলে, সেইটো কাৰণে দেখাব নোৱাৰিলোঁ। তো ময়ো প্ৰায় 10-12 দিনৰ পিছত এইটো কৰিছোঁ, বাদ দিছিলোঁ। আকৌ আপোনালোকক এপ্লাই প্ৰচেছটো দিম বুলি দেখালোঁ। তো বৰ্তমান ইয়াত 750 ৰুপিজ দি আছে ICICI আপোনালোকক কৰিলে। তো আপোনালোকে যদি এজনক ৰেফাৰ কৰে তো সিমানখিনি পাব। তো আপোনালোকে কৰি চাব পাৰে। তো পূৰা 750 নাপায়, যদি তেওঁলোকে কিবাহত ইনভেষ্ট কৰে তেতিয়াহ'লে আপোনালোকে পূৰা 750 পাব। তো আপোনালোকে চাগে কমপ্লিট ভিডিঅ'টো এতিয়া বুজি পাইছে। তো আপোনালোকে তেনেকুৱা ধৰণকৈ কৰি লওক। তো বহুতৰ প্ৰব্লেম হৈছিলে আপষ্টক আৰু গ্ৰ' খোলাত আগতে, সেইকাৰণে মই প্ৰচেছটো দেখাই দিছোঁ, আৰু ইয়াৰ যোগেদি আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰে। তো আজি আপোনালোকে খুলি লওক এপটো আৰু টকা ইনকাম কৰক। তো ধন্যবাদ। সেইটোৱে আছিলে আজি ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু বন্ধু বান্ধৱীসকলৰ লগত এই যিটো এপটো শ্বেয়াৰ কৰিব আপোনালোকে। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।